প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ ৬১তম খণ্ড আবৃত্তি কৰি শুনাম। খণ্ডটি শুনাৰ পিছত আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু যিসকলে পূৰ্বতে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰিব। এতিয়া শুনক। চন্দ্ৰমুখী, সুলোচনা, দানৱতনয়া প্ৰমীলা প্ৰিয়তমৰ প্ৰস্থানৰ লগে লগে কটা গছৰ দৰে মাটিত পৰি গ'ল। অনুচৰী দাসীসকলে তেওঁক প্ৰবোধ দিলে, কিন্তু সেই বিৰহ বিদগ্ধা অপূৰ্ণা মানিনী বালিকাই নাগিনীৰ দৰে দীঘল দীঘল উশাহ লৈ চকুলো টুকিবলৈ ধৰিলে। তেওঁৰ চুলি তাৰি আউলি বাউলি হৈ গ'ল। তেওঁ মুকুতাৰ মালা খুলি পেলালে। বাঁহী, বীণা, মৃদংগ, মূৰজ সকলো বাদ্য নীৰৱ হৈ গ'ল। কোকিল কণ্ঠী গায়িকাসকল স্তব্ধ হৈ গ'ল। গৰাকীৰ বিৰহ বিদগ্ধ হৃদয়ৰ হাহাকাৰ দেখি প্ৰমোদ বনৰ সকলো নাৰীয়ে তলমূৰকৈ কান্দিবলৈ ধৰিলে। ৰাতি হৈ অহাত তেওঁ বসন্তৰ দৰে সৌৰভযুক্ত সখী বাসন্তীৰ ডিঙিত মৃণাল বাহু থৈ গম্ভীৰ নিশ্বাস লৈ লৈ ক'লে, হে সখী, চোৱাচোন, কাল সৰ্পিনীৰ দৰে সেই নিশাই মোক ভয় খুৱাবলৈ আহিছে। হেই, কোৱা না, এই গভীৰ নিশা বাৰু অৰিন্দম স্বামী কলৈ গ'ল? তেওঁতো এতিয়াই আহিম বুলি কৈ গৈছিল, এতিয়ালৈকেতো অহা নাই। এই বিলম্ব আৰু মই সহিব নোৱাৰো। লংকাত এখন মানৱ শত্ৰুৱে ঘেৰি থৈছে। ত্ৰিলোকজয়ী মহাতেজ কুম্ভকৰ্ণক বধ কৰিছে। শুনিছো সেই মহাপুৰুষ বোলে সমুদ্ৰ তীৰত নিৰ্জীৱ হৈ পৰি আছে। সেয়াতো বৰ ভয়ানক কথা। সখীয়ে ক'লে, দেৱী, চিন্তা নকৰিবা। অৰিন্দম ইন্দ্ৰজিতৰ পৃথিৱীৰ কালৈ ভয়। বীৰশ্ৰেষ্ঠ তেওঁ সুৰাসুৰৰ বন্দনীয়, অভেদ্য ৰুদ্ৰবৰলব্ধ সিদ্ধ পুৰুষ। কোনে তেওঁৰ লগত যুদ্ধ কৰিব পাৰে? যেতিয়ালৈকে মহাৰথীয়ে ৰঞ্জয় কৰি উভতি নাহে তেতিয়ালৈকে আমাক দাসীসকলক মালা গুঠিবলৈ আদেশ দিয়া। অৰিন্দমৰ প্ৰমোদ বনত প্ৰৱেশৰ লগে লগে তুমি পতিৰ কণ্ঠত বিজয়মালা পিন্ধাই দিবা। সৰোবৰৰ জলত কৌমুদিক নৱবিবাহিতা নায়িকাৰ দৰে অনৱগুণ্ঠিতা যেন লাগিছে। ভ্ৰমৰে গুঞ্জন কৰি আছে, কুলিয়ে কু কু ধ্বনি কৰিছে। কুসুম সুৰভিসনা বাসন্তী বায়ু মৃদুভাৱে বৈছে, কিন্তু প্ৰতিপ্ৰাণা বালিকা প্ৰমীলাৰ চকুত অন্ধকাৰে চানি ধৰিছে। তেওঁ ক'লে, হেই, মই দেখোন বিৰহ জ্বালাত জ্বলিব ধৰিছো। চন্দ্ৰমা, চন্দন, জ্যোৎস্না এইবিলাক মোৰ প্ৰতিটো অংগত দহিব ধৰিছে। হাই, প্ৰিয়তম যোৱাৰ লগে লগে বিশ্ব উলটি গ'ল। হে সখী, মই সহিব নোৱাৰা হৈছো। তুমি এতিয়াই লংকালৈ যোৱাৰ বাবে সাজু হোৱা, যাতে মই প্ৰাণেশ্বৰক শীঘ্ৰে পাব পাৰো। সখীয়ে ক'লে, দেৱী, তুমি লংকালৈ যাবা কেনেকৈ? দুৰ্লংঘ ৰাম সেনাই লংকা ঘেৰি থৈছে। লৌহ বৰ্মধাৰী অস্ত্ৰধাৰী অগণন বানৰ লংকাৰ দ্বাৰত পহৰাৰত। খং কৰি প্ৰমীলাই ক'লে, হেই, সমুদ্ৰগামী নদীৰ জলধাৰাক বিমুখ কৰাৰ কাৰ সামৰ্থ্য আছে? মই দানৱ নন্দিনী ৰাক্ষস কুলবধূ হয়। জগতজয়ী ৰাক্ষসপতি ৰাৱণ মোৰ শহুৰ আৰু ইন্দ্ৰজিৎ মোৰ পতি। মই ৰামৰ ভয়ত প্ৰিয় মিলনৰ ইচ্ছা পৰিত্যাগ কৰিম? চাই ল'ম, আজি মই ৰামৰ বাহুবল চাই ল'ম কোনে মোক লংকালৈ যোৱাত বাধা দিয়ে। স্বৰ্ণ ভৱনলৈ গৈ তেওঁ বীৰাংগনা বেশ ধাৰণ কৰিলে। বেশত মণিকিৰীতি, কপালত চন্দনৰ ৰেখা, স্তনৰ ওপৰত কবচ, কঁকালত কমৰ বান্ধনি, ৰত্নখচিত কিংকিনী, তাতে কিৰাল তৰোৱাল আৰু পিঠিত বৃহদাকাৰ ঢাল ললে। হাতত ললে তেওঁ শূল। তেওঁ বৰৱা নামৰ অশ্বিনীৰ ওপৰত আৰোহণ কৰিলে। সতেক সখীও সজ্জিত হল। সকলোৱে তৰোৱালবোৰ কোষৰ পৰা উলিয়াই ললে। তেওঁলোকে ধনুত টংকাৰ দি পিঠিত সৰপূৰ্ণ তুনিৰ বান্ধি লৈ ঢাল ঘূৰাই নুপুৰৰ ঝনঝন, কিংকিনীৰ কিনকিন, অশ্বৰ হীন শব্দৰে ৰসৰ ঐক্য সাধন কৰি দম্বৰুৰ দম দম শব্দত কাল সৰ্পই নাচে তেনেকৈ ঘোঁৰাক নচুৱাই ৰণবাদ্য বজাই এহাতে শূল আৰু অন্য হাতে জ্বলন্ত জোৰ লৈ লংকাৰ ফালে অগ্ৰসৰ হল। বন্ধুসকল, খণ্ডটি আজিলৈ ইমানতে সামৰিছো। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰি আনক শুনাৰ সুযোগ দিয়ক। ধন্যবাদ।